Welcome to my YouTube channel. So এতিয়া মই বনাম মোৰ ফেভৰেট anja bhaji এখন আসলতে আগতে মই খাইছিলো সেই ভাজিটোৰ নাম হৈছে মৰা পতাৰ পাত তো মৰা পতাৰ পাত মই এনে যেনেকৈ খলাত দি পিনে ভাজে বুলি কয় তেল চেল নিদিয়ে কেৰাহীটোত এনে বহাই পিনে এনে ভাজে তেনেকৈ ধৰণৰ আগতে মই খাইছিলোঁ আকৌ আপোনালোকেও চাগে খায় কিন্তু আজি মানে অলপমান ভাবিছোঁ অলপমান নতুন টাইপত বনাম আৰু খাম দুটামান বস্তু তাতে এড কৰিম আপোনালোকে চাগে খায় কিন্তু মোৰ কাৰণে নতুন তথাপিও মই দেখুৱাবলৈ চেষ্টা কৰিম মই কিন্তু ইমান তেনেকুৱা ৰান্ধনি একদম বহুত যে বনাব পাৰে খাব পাৰে মানে বহুত ষ্টাইলত বনাব পাৰে মই তেনেকৈ নহয় আৰু দেই তথাপিও দেখাম আৰু মই কি কৰোঁ কি নকৰোঁ আৰু আজি আৰু এতিয়া যাওঁ আঞ্জাটো মই আনি থৈ দিয়াই আছে ছিঙি পিনে ঘৰতে পেলাইছিলে এতিয়া যাম আৰু বনাম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম বলক পাকঘৰলৈ বলক পাকঘৰলৈ বলক পাকঘৰলৈ যাওঁ বলক পাকঘৰলৈ ইফালেহে নহয় আপোনালোকেতো ইফালে আছে অ'কে বলক পাকঘৰলৈ এয়া মই পাকঘৰত আহি গ'লোঁ এয়া মই কাটি থৈছোঁ এয়া হ'ল কঁঠাল গুটি এনেধৰণৰ কাটি লৈছোঁ পিঁয়াজ এয়া ৰেডি কৰিলোঁ এয়া আনফালে মৰা পতা এয়া কাটিলোঁ আৰু আলু এনেধৰণৰ কাটি লৈছোঁ বনাবলৈ ৰেডি চাই থাকক মোৰ ভিডিঅ' এয়া দি দিছোঁ পিঁয়াজ নহৰু আৰু আদা কেইটুকুৰামান তাৰপিছত এনেধৰণৰ লৰাই থাকিম অলপ অলপকৈ এনেধৰণৰ লৰাই থাকিম কেঁচা গোন্ধ নোযোৱালৈ লৰাই থাকিব আৰু তাৰপিছতে এড কৰিম কঁঠাল গুটিখিনি এয়া কঁঠাল গুটিখিনি দি দিছোঁ আৰু এনেধৰণৰ ভাজি দিছোঁ নিমখ অলপমান দি দিম অলপমান নিমখ দি দিছোঁ এচিকুটমান দিব বেছিও নহয় আৰু এনেধৰণৰ লাৰি থাকিম তাৰপিছত মৰাপাত আৰু আলুখিনি এনেধৰণৰ দি পিনে লৰাই থাকিব বহুত ভাল লাগে মোৰ মৰাপাত ফেভৰেট হয় মৰাপাতৰ ছিজনত মৰাপাত খাবই লাগে ফেভৰেট হয় কাৰণে বহুত খাওঁ আৰু মানে এনেই বনাই দিলেও খাওঁ এইটো মই আজি নতুন ষ্টাইলত বনালোঁ ঢাকোন হাতাই দিলোঁ আৰু এয়া সিজিছে আৰু হ'বই আৰু আপোনালোকক আকৌ নিমখ দিয়া ভিডিঅ'টো মই দেখুৱাব নাপালোঁ নিমখটো দিব আকৌ যদি বনাই দেই এয়া হৈ গ'ল ৰেডি আপোনালোকেও বনাব খাব হাই গাইজ ভাত পানী খাই আহি গ'লোঁ এতিয়া মই বনোৱা ভাজিকণ মোৰ ভাল লাগিল খাই বেলেগে ভাল পাবনে নাপায় নাজানো তথাপি আপোনালোকে যদি মৰা পতা ভাল পায় এনেধৰণৰ বনাই চাবচোন তো আপোনালোকে এই লকডাউনৰ সময়ত আপোনালোকৰ ফেভৰেট বস্তুবোৰ কাম মই এইকেইদিনত বহুখিনি কৰিলোঁ বহুখিনি মানে হ'ল পুলি ৰুইছোঁ ফুলৰ পুলি আজি ৰুইছোঁ সেইকেইটা কেইদিনমানৰ পিছত আপোনালোকক দেখুৱাম ভিডিঅ' কৰি আৰু ভেন্দি পুলি কেইডালমান তাৰপিছত লেচেৰি মাহৰ পুলি কেইটামান এনেকৈ ৰুলোঁ আৰু তেনেকুৱা কামবোৰ কৰি ভাল লাগে আৰু যিহেতু কি কৰিব হয়নে নহয় বাৰু ভাল লগা কামবোৰ এইকেইদিনতে কৰিব লাগে আৰু সময় দিব লাগে নিজক নিজৰ ঘৰত কিছুমান কামবোৰত আৰু কেইটামান কৰিম বুলি ভাবিছোঁ কিন্তু সেইবোৰৰ কাৰণে বস্তু কেইটামান লাগিব আৰু এতিয়া বৰ্তমান বন্ধ যিহেতু নোৱাৰোঁ যি কি নহওক একদম দালি আলু ভাল নলগা হৈ গৈছে সেইকাৰণে এইকেইদিন পুৰা একদম গ্ৰীণ তেনেকুৱা খায় নে নাখায় বেলেগবিলাকে খায় নে নাখায় নাজানো তথাপি ইমান নাই আৰু নলেজ নাই আৰু দেই তথাপি দিয়া গৈছে বেলেগে বেয়া কমেণ্ট নকৰিব আৰু দেই এনেকুৱা তেনেকুৱা বুলি কি খায়
কি খাই বুলি যাম আৰু একদম বাহ কি ভাল লাগিব ফেমিলি ভাল হৈ যায় বেমাৰবোৰ মানুহৰ সকলোৰে ঠিক হৈ যায় সেইবোৰ কথাই ভাবি আছে কিমান যে কাৰ কিমান বহুতৰ সপোন কি যি আছিলে সেইবোৰ এতিয়া বৰ্তমান চব ফালে একদম লকডাউন হৈ গৈছে সপোনৰ ফালেও লকডাউন হৈ গৈছে তো যি কি নহওক মোৰ ফেচত লগাইছিলোঁ হালধি তো সেইকাৰণে অলপ হালধীয়া হৈ আছে তো আজি মন গৈছে মিঠা খাবলৈ মিঠা বনাম এতিয়া টাইম হৈছে 1:49 তো 1:50 হ'ব আৰু এতিয়া যাওঁ কিবা এটা বনাওঁগৈ মিঠা ঘৰত যি আছে সেয়াৰে বনাম ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰিম আৰু আপোনালোকেও চাওক কেনেকৈ বনাওঁনো ময়ো চবেই জানেই আৰু এতিয়া একদম মানে এনেকুৱা হৈছে লকডাউনৰ সময়ত মানুহবোৰে বহুত ধৰণৰ ৰেচিপিজ ঘৰত ট্ৰাই কৰি আছে বনাই আছে তো ময়ো বনাওঁগৈ ময়ো কি কৰিম নতুন হয় তথাপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চাই থাকক মোৰ ভিডিঅ' চাই থাকক এয়া হ'ল ঘিউ পাউডাৰ গাখীৰ চেনি আৰু গাখীৰ এইখিনি বস্তু লাগিব আমাক কেৰাহীটো গৰম হোৱাত ঘিউখিনি দি দিছোঁ 1 চামুচ তাৰপিছত গাখীৰখিনি দি দিম অলপকৈ দি দিলোঁ আৰু লৰাই দিম এনেধৰণৰ লৰাই থাকিম পাউডাৰখিনি গাখীৰখিনি দি দিলোঁ আৰু এনেধৰণৰ লাৰি দিম মিক্স কৰিম মিক্স কৰোঁ আৰু অলপমান দিব পাম যেন লাগিছে দি দিম এতিয়া অলপ মিক্স এয়া হৈ গৈছে ৰেডি চাওক আৰু ইয়াত ঠাণ্ডা হ'বলৈ দিম গেছ অফ কৰি দিছোঁ ঠাণ্ডা হ'বলৈ দিম এনেধৰণে বনাই লৈছোঁ এয়া মাজত এনেকৈ হেঁচি দিছোঁ চাওক হৈ গ'ল এটা আকৌ এটা এনেকৈ বনাইছোঁ চাওক আৰু মাজতে এনেধৰণৰ হেঁচি এটা ডিজাইন দি দিছোঁ ইজি হৈ গৈছে এয়া আমাৰ ৰেডি খাব পৰা হৈ গৈছে অলপমান টান হ'ল এতিয়া অলপ সময় ৰাখি থৈছিলোঁ বনাই পিনে এতিয়া বনালো খালো বহুত ভাল লাগিছিলে আচলতে কিন্তু খালি অলপ মাজে বস্তুবোৰ দিয়া নিচিনা হৈছে আৰু যিয়ে নহওক ভাল লাগিল খাই আৰু আপোনালোকেও যোনে খোৱা নাই বা বনোৱা নাই ট্ৰাই আজিলৈ মই ব্লগটো ইমানতে সামৰণি মাৰোঁ আৰু আহিম আপোনালোকৰ সৈতে নতুন ভিডিঅ' লৈ পুনৰবাৰ লগ বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই এতিয়ালৈ নাই দেখুৱাবলৈ তো বাই আৰু ভালকৈ থাকিব আৰু ঘৰতে থাকিব দেই ক'তে কেউ নাযাব এনেদৰে ঘৰত থাকি পিনে কিবা কিবি বনাই খাই থাকিব মজা লাগে তো বাই বাই